আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, যদি আপোনাৰ এটা ইউটিউব চেনেল আছে বা যদি আপোনালোকে এটা নতুনকৈ ইউটিউব চেনেল ক্ৰিয়েট কৰিম বুলি ভাবি আছে, তেনেহ'লে ইউটিউব চেনেলটোক এটা প্ৰফেচনেল লুক দিয়াৰ কাৰণে আপোনালোকৰ এখন বেনাৰৰ প্ৰয়োজন হ'ব, যিখনক আমি ইউটিউব চেনেল বেনাৰ বুলি কওঁ বা ইউটিউব বেনাৰ বুলি কওঁ। যেতিয়া আপোনালোকে ইউটিউব চেনেলবিলাকৰ প্ৰফাইলটো চেক কৰে, তাত আপোনালোকে ওপৰত দেখে এখন বেনাৰ আহি থাকে, তাত ইউটিউব চেনেলটোৰ নাম লিখা থাকে বা কিবা কিবি ফটো এড কৰা থাকে। মোবাইলৰ পৰা আপোনালোকে প্ৰফেচনেল ইউটিউব বেনাৰ এখন কেনেকৈ বনাব, এই ভিডিঅ'টোত মই আপোনালোকক সম্পূৰ্ণ প্ৰচেছ বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি অনুৰোধ, যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰত গৈ পিক্সেল লেব এপটো ডাউনলোড কৰি ল'ব। মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংকটো দি থৈ দিম, তাত গৈও আপোনালোকে ডাউনলোড কৰিব পাৰিব। এপছটো ডাউনলোড কৰাৰ পিছত অ'পেনত ক্লিক কৰিব। তাৰপিছত এনেকুৱা এখন পেজ অ'পেন হ'ব। ইয়াতে প্ৰথমে আপোনালোকে বেনাৰৰ চাইজটো ছেট কৰিব লাগিব। বেনাৰৰ চাইজটো ছেট কৰাৰ বাবে ওপৰত দেখিছে এটা 3 ডট আছে, তাত ক্লিক কৰিব। ইয়াতে দেখিব ওপৰৰ পৰা 5 নম্বৰত ইমেজ চাইজ বুলি লিখা আছে, তাত ক্লিক কৰিব। তাৰপিছত ইয়াতে দেখিছে কাষ্টম বুলি আহিছে, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে দেখিছে তলফালে ইউটিউব চেনেল বেনাৰ, ইয়াতে আৰু বেলেগ বেলেগ কামো কৰিব পাৰি। ইয়াতে যিহেতু আমি বেনাৰ বনাই আছোঁ, তো ইউটিউব চেনেল বেনাৰত ক্লিক কৰিব। তাৰপিছত অ'কেত ক্লিক কৰি দিব। তাৰপিছত দেখিছে ইয়াতে যিটো বেনাৰৰ ষ্টেণ্ডাৰ্ড চাইজ, সেইটো চাইজ ইয়াতে ছেট হৈ গৈছে। ওপৰত নিউ টেক্সট বক্স এটা অ'পেন হৈ আছে, এইটো প্ৰথমতে ডিলিট কৰি ল'ব। ডিলিট কৰাৰ বাবে ওপৰৰ ফালে দেখিছে পেঞ্চিলৰ লগত ডিলিটৰ বটনটো আছে, তাত ক্লিক কৰি অ'কে কৰি। তাৰপিছত ইয়াতে আপোনালোকে এটা প্ৰথমতে টেমপ্লেট ছিলেক্ট কৰিব লাগিব, যিটো ইউটিউব অফিচিয়েল ৱেবছাইটত পাব আপোনালোকে। মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত সেই টেমপ্লেটখন দি থৈ দিম, তাত গৈও আপোনালোকে ডাউনলোড কৰিব পাৰিব। টেমপ্লেটখন ছিলেক্ট কৰাৰ বাবে তলফালে দেখিছে 4টা অপশ্যন আছে, তাত দেখিছে এটা বক্স আছে, এটা বক্সৰ নিচিনা এটা তলত এটা ওপৰত এইটো আছে, তাত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে ফ্ৰম গেলাৰী বুলি আহিব, তাত ক্লিক কৰিব। ফ্ৰম গেলাৰীত ক্লিক কৰাৰ পিছত আপোনালোকক অট'মেটিকলি গেলাৰীত লৈ আহিব। ইয়াতে আপুনি ডাউনলোড কৰি থকা টেমপ্লেটখন ছিলেক্ট কৰিব। ইউটিউব চেনেলৰ বেনাৰৰ বাবে ষ্টেণ্ডাৰ্ড চাইজ, সেই চাইজটো এই টেমপ্লেটখনত আছে। যদি আপোনালোকৰ চেনেলটো কোনোবাই টিভিত চাই, তেনেহ'লে সম্পূৰ্ণ স্ক্ৰীণখন আহিব। যদি কোনোবাই ডেস্কটপ মেক্সত চাই, তেনেহ'লে মাজৰ যিটো দেখিছে অকণমান ডাৰ্ক টাইপৰ, দীঘলকৈ একদম ইমূৰৰ পৰা সিমূৰলৈকে, ইয়াৰ পৰা ইয়ালৈকে, এইখিনি আহিব। টেবলেটত যদি কোনোবাই চাই, এইখিনিৰ পৰা এইখিনিলৈকে আহিব। আৰু ডেস্কটপ মিনিমাম আৰু মোবাইলত নৰ্মেলি যিটো ব্যৱহাৰ হৈ থাকে, এইটো ডাৰ্কখিনি দেখিছে, এইখিনি আহিব। চেনেলটোৰ বিষয়ে যি লিখিব বিচাৰে, যিটো ডাৰ্ক বক্স আছে, এইখিনিৰ ভিতৰতে সম্পূৰ্ণ লিখিব লাগিব। তাৰপাছত ইয়াত টেক্সট এড কৰাৰ বাবে আপোনালোকে তলফালে দেখিছে 4টা অপশ্যন আছে, তাত এ বুলি আছে, এড ক্লিক কৰিব। তাৰপিছত দেখিছে টেক্সট আহিছে, টেক্সটত ক্লিক কৰিব। তাৰপিছত ইডিট অপশ্যন আছে পেঞ্চিলডাল, তাত ক্লিক কৰি দিব। নিউ টেক্সটটো গুচাই ল'ব। তাৰপিছত ইয়াতে আপোনালোকে কি লিখিব বিচাৰে সেইটো লিখি দিব। আপোনালোকৰ চেনেলৰ নাম বা যদি আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' বনায় তাৰ বিষয়ে কিবা লিখিব বিচাৰে লিখিব পাৰে, আপোনাৰ চইচ মতে লিখি ল'ব। মই মোৰ চেনেলটোৰ নাম লিখি দি আছোঁ। তাৰপিছত অ'কেত ক্লিক কৰিব। তাৰপিছত নামটোত হেঁচি ধৰিব আৰু তলফালে লৈ আহিব, ডাৰ্ক বক্সটোত বহাব লাগিব। ডাৰ্ক বক্সটোৰ ভিতৰতে আপোনাৰ যিখিনি লিখিবলগীয়া গোটেইখিনি লিখিব লাগিব। তাৰপিছত ইয়াতে বহাই দিয়াৰ পিছত আপুনি তাৰ ফন্ট চেঞ্জ কৰিব পাৰিব, কালাৰ চেঞ্জ কৰিব পাৰিব। এইফালে শ্লাইড কৰাৰ পিছত চাব, ইয়াতে ফ্ৰণ্ট আছে, AB ফ্ৰণ্ট। ইয়াতে আহি কিনে আপুনি ফ্ৰণ্টটো ছিলেক্ট কৰিব পাৰিব। ইয়াতে বহুতকেইটা ফ্ৰণ্ট পাব, আপোনাৰ যিটো ভাল লাগে সেইটো বহাই দিব। তাৰপিছত অ'কেত ক্লিক কৰিব। তাৰপিছত যদি আপুনি বিচাৰে কালাৰ চেঞ্জ কৰিব পাৰিব। এইফালে শ্লাইড কৰিলে দেখিব ইয়াতে কালাৰ আছে, কালাৰত ক্লিক কৰিব। আপুনি যিটো কালাৰ ব্যৱহাৰ কৰিব বিচাৰে ইয়াতে ক্লিক কৰিব। তাৰপিছত আকৌ যদি আপুনি টেক্সট এড কৰিব বিচাৰে, তেনেহ'লে আকৌ টেক্সটত যাব, ইডিটত যাব। তাৰপিছত আপুনি ইয়াতে যি লিখিব বিচাৰে লিখি দিব। মই লিখি দি আছোঁ ছাবস্ক্ৰাইব নাও। তাৰপিছত অ'কেত ক্লিক কৰিব। তাৰপিছত ছেম তলফালে লৈ আহিব, আপুনি যিখিনি বহাব বিচাৰে বহাই দিব। আপুনি যেনেধৰণে বিচাৰে ফ্ৰণ্টটো চেঞ্জ কৰি ল'ব, অ'কে কৰিব। তাৰপিছত আপুনি ইয়াতে ছেট কৰি দিব, আপুনি যেনেকৈ বহাব বিচাৰে, যিখিনি ঠাইত বহাব বিচাৰে ইয়াতে বহুৱাই দিব। ইয়াৰ চাইজটো আপুনি সৰু ডাঙৰ কৰিব পাৰিব। ইয়াতে চাইজটো সৰু কৰাৰ কাৰণে ইয়াতে চাইজত আহিব। তাৰপিছত আপুনি যিখিনি বিচাৰে, যিমান সৰু কৰিব বিচাৰে কৰিব পাৰে, যদি ডাঙৰ কৰিব বিচাৰে ডাঙৰ কৰিব পাৰিব। তাৰপিছত যদি আপুনি ইয়াতে ধৰি লওক আপোনাৰ ফটো এড কৰিব বিচাৰে, তেনেহ'লে ফটো এড কৰাৰ কাৰণে আপোনালোকে তলফালে যিটো 4টা অপশ্যন আছে, তাত যিটো ৰাউণ্ড আছে তাত ক্লিক কৰিব। তাৰপিছত ইয়াতে ইম্পৰ্ট দেখিব, ইম্পৰ্টত ক্লিক কৰিব। ইয়াৰ পৰা আপুনি ফটো যিটো দিব বিচাৰে সেইটো ছিলেক্ট কৰি ল'ব লাগিব। আৰু ফটোটো PNG হ'ব লাগিব আপোনাৰ। যদি ফটোটো PNG নাই, তেনেহ'লে আপুনি আগতে ফটোটো PNG কৰি ল'ব লাগিব। তাৰপিছত যিটো ফটো আপুনি এড কৰিব বিচাৰে তাত ছিলেক্ট কৰিব। তাৰপিছত ৰাইট চাইডত ক্লিক কৰিব। তাৰপিছত ইয়াত চাইজটো দেখিছে বহুত ডাঙৰ হৈ আছে,
আপুনি ইয়াত তলফালে ধৰি কিনে এনেকৈ ক্ৰপ কৰি ল'ব। তাৰপিছত আপুনি ডাৰ্কৰ ভিতৰত লৈ আহিব, আনি কিনে চাইজটো সৰু কৰি কিনে আপুনি ইয়াতে বহুৱাই দিব। আৰু যদি কিবা আপোনালোকে ইয়াতে আপোনাৰ লগো এড কৰিব বিচাৰে বা ইউটিউবৰ লগো, ফেচবুকৰ লগো, ইনষ্টাগ্ৰামৰ লগো এড কৰিব বিচাৰে, ঠিক তেনেদৰে ইম্পৰ্টত যাব, যাই কিনে তাত চিলেক্ট কৰি ল'ব। মই আপোনালোকক ইউটিউবৰ লগোটো এড কৰি দেখাই দি আছোঁ। ইউটিউবৰ লগোটোত ক্লিক কৰাৰ পিছত ৰাইট চাইডত ক্লিক কৰিব। তাৰপিছত এইটো ডাঙৰ হৈ আছে, এনেকৈ ক্ৰপ কৰি ল'ব। তাৰপিছত আপুনি যেনেধৰণে বহুৱাব বিচাৰে ইয়াতে বহুৱাই দিব। আপুনি যিমান সৰু কৰিব বিচাৰে কৰিব পাৰিব, ডাঙৰ কৰিলে চাইজত যাই কিনে ডাঙৰ কৰিব পাৰিব, যিমানখিনি আপোনাক লাগে আপুনি বহুৱাই দিব। আৰু যদি আপুনি কিবা এড কৰিব বিচাৰে ইয়াতে এড কৰিব পাৰিব। আপোনাৰ যিটো ইউটিউব চেনেল, তাত যেনেকুৱা ধৰণৰ ভিডিঅ' আপুনি আপলোড কৰে, সেই ভিডিঅ'ৰ বিষয়ে যদি কিবা লিখিব বিচাৰে ইয়াতে লিখিব পাৰিব। তাৰপিছত গোটেইখিনি আপোনাৰ লিখা হৈ যোৱাৰ পিছত, যিহেতু এইখন টেমপ্লেট আমি চাইজটোৰ কাৰণেহে ইউজ কৰিছোঁ, গতিকে ইয়াতে আপোনাৰ বেনাৰৰ এটা বেকগ্ৰাউণ্ড চিলেক্ট কৰিব লাগিব। তো গুগলত যাই কিনে আপুনি বেনাৰ বেকগ্ৰাউণ্ড বুলি মাৰি দিব, তাত বহুত আহি যাব। তাত আপোনাৰ যিটো ভাল লাগে সেইটো ডাউনলোড কৰি ল'ব। মই যিটো বেনাৰ ইউজ কৰিম ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈ দিম, তাত গৈও আপোনালোকে তাৰ পৰা ডাউনলোড কৰি কিনে ইয়াতো ব্যৱহাৰ কৰিব পাৰিব। তলফালে দেখিছে 4টা অপশ্যন আছে, তাৰ যিটো বক্সৰ নিচিনা আছে 2টা, তাত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে ফ্ৰম গেলাৰীত আহিব, ফ্ৰম গেলাৰীত ক্লিক কৰিব। যিটো আপুনি বেকগ্ৰাউণ্ড ইউজ কৰিব বিচাৰে সেই বেকগ্ৰাউণ্ডটোত আহি কিনে চিলেক্ট কৰিব। তাৰপিছত ৰাইট চাইডত ক্লিক কৰিব। তাৰপিছত দেখিছে ইয়াতে বেকগ্ৰাউণ্ডটো ছেট হৈ গৈছে। আপোনাৰ বেনাৰখন ছাকচেছফুলি কমপ্লিট হৈ গ'ল। এতিয়া আপুনি ইয়াৰ পৰা ছেভ কৰিব লাগিব। ছেভ কৰাৰ কাৰণত দেখিব প্লাছ চিন আছে, তাৰ ওচৰত ছেভৰ আইকনটো আছে, তাত ক্লিক কৰিব। তাৰপিছত আপুনি ইয়াতে ছেভ ইমেজ কৰি কিনে ছেভ কৰিব পাৰিব। আৰু যদি আপুনি বিচাৰে ইয়াৰ পৰা ছেভ প্ৰজেক্টত ক্লিক কৰি কিনে এইটো ইয়াতে ছেভ কৰি ৰাখিব পাৰিব। পিছত যদি আপুনি কিবা ইয়াৰে চেঞ্জ কৰিব বিচাৰে, প্ৰজেক্টত গৈ কিনে ইয়াতে ক্লিক কৰাৰ পিছত এইখন আপোনাৰ বেনাৰখন আকৌ ইয়াতে আহিব। ইয়াৰ পৰা আপোনালোকে যি বিচাৰে চেঞ্জ কৰি ল'ব পাৰিব। তো যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। ধন্যবাদ।